গাইজ মই ৰিম্পী আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আমি সকলোৱে বুট খাওঁ নহয় জানো? বিভিন্ন পূজাত আমি বুট প্ৰসাদ হিচাপে গ্ৰহণ কৰোঁ আৰু প্ৰসাদ হিচাপে আমি দিওঁ, কিন্তু আমি এই বুটৰ উপকাৰিতাৰ বিষয়ে আমি বহুতেই নাজানো। সেয়েহে মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ বিচাৰিছোঁ বুটৰ উপকাৰিতাৰ বিষয়ে। আপোনাক সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব। ৰাতিপুৱা শুই উঠি আমি যদি খালী পেটতে ৰাতিতে ভিজাই থোৱা বুট যদি আমি এমুঠি বা দুমুঠি আমি খাওঁ, এয়া আমাৰ স্বাস্থ্যৰ বাবে খুব লাভদায়ক। কোৱা হয় যদি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আমাৰ হেল্থি হয়, তেতিয়াহ'লে সেই হেল্থি ব্ৰেকফাষ্টটোৱে আমাক গোটেই দিনটো ভালদৰে ৰখাত সহায় কৰে, শক্তিশালী কৰি ৰখাত আমাক সহায় কৰে। প্ৰতিদিনে যদি আমি এমুঠি বা দুমুঠি বুট গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি আমাৰ শৰীৰটোৰ লগত জড়িত বহুতো সৰু ডাঙৰ বেমাৰৰ পৰা ৰক্ষা পৰি থাকিব পাৰোঁ। সেই সৰু ডাঙৰ বেমাৰবোৰ আমাৰ শৰীৰৰ পৰা দূৰ হৈ যায়, কিয়নো বুটত কিছুমান এনে উপাদান পোৱা যায় যিবিলাকে আমাৰ দেহটো সুস্থ সবল কৰি ৰখাত সহায় কৰে। বুটত পোৱা যায় প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, ভিটামিন ইত্যাদি আৰু বহুতো উপাদান এই বুটতে পোৱা যায়। সেয়েহে আমি বুটক ৰাতিপুৱা খালী পেটতে খাব লাগে। ইয়াৰ উপৰিও বুটত আইৰণ আৰু কেলছিয়ামো প্ৰচুৰ পৰিমাণে পোৱা যায়। আমি সদায় যদি ৰাতিপুৱা বুট খাওঁ, তেতিয়াহ'লে আমাৰ ব্ৰেইনটো তেজ হয়। লগতে পঢ়া শুনা ল'ৰা ছোৱালীবিলাকেও এই বুট ৰেগুলাৰ ৰাতিপুৱা খোৱা উচিত, তেওঁলোকৰ ব্ৰেইনটো তেজ কৰিবৰ কাৰণে। ইয়াৰ লগতে আমি যদি বুট ৰেগুলাৰ খাই থাকোঁ, তেতিয়াহ'লে আমাৰ ব্লাড চাৰ্কুলেশ্যনটোও বৃদ্ধি পায়, ফলত আমাৰ স্কিনটো আমাৰ উজ্জ্বল হ'ব ধৰে। ইয়াৰ উপৰি আমি যিটো ক'লা বুট কিনিবলৈ পাওঁ, সেই বুটটো যদি আমি খাওঁ, আমাৰ ইমিউন ছিষ্টেমটো কিন্তু বৃদ্ধি হয়। আমাৰ এই বৰ্তমান সময়ত আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে বহুত জৰুৰী হৈ পৰিছে। সেয়েহে আমি এই বৰ্তমান সময়ত ইমিউন ছিষ্টেমটো আমাৰ বেছি ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে আপোনাৰ ক'লা বুট ঘৰত আনি আপোনাৰ ৰাতি তিয়াই থৈ দিলে ৰাতিপুৱা খাবই পাৰিব। ইয়াৰ এমুঠি দুমুঠি যদি ঘৰৰ প্ৰত্যেকজনে খাব পাৰে, তেতিয়াহ'লে সকলোৰে দেহৰ ইমিউন ছিষ্টেমটো ভাল হ'ব, বৃদ্ধি হ'ব, দেহৰ এনাৰ্জিটো বৃদ্ধি পাব। বেমাৰৰ লগত যিটো আমাক যুদ্ধ কৰিবৰ বাবে যিটো আমাক শক্তিৰ প্ৰয়োজন, সেই শক্তিটো আমাৰ বৃদ্ধি হয় যদি আমি ক'লা বুটটো আমি যদি ৰেগুলাৰ এমুঠি বা দুমুঠি খাব পাৰোঁ। তেতিয়া এয়া খোৱাৰ পিছত আমাৰ আকৌ ডাইজেশ্যনো ভাল হয়। ইয়াৰ লগতে কনষ্টিপেশ্যন, ইনডাইজেশ্যন আৰু এচিডিটি প্ৰব্লেমবিলাকো আমি সোনকালে আমি ভাল কৰিব পাৰোঁ। সেয়েহে আমি এইবিধ বুট আমি ৰেগুলাৰ খোৱা উচিত। ভিজাই থোৱা বুটত ভিটামিনৰ লগতে আৰু আমি দুবিধ বৰ ধুনীয়া মিনাৰেল পাওঁ, সেয়া হ'ল ক্ল'ৰ'ফিল, ফছফৰাছৰ নিচিনা মিনাৰেলছো পাওঁ, যিবিলাকে আমাৰ দেহৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰি থকাত সহায় কৰে। এনেদৰে বুটে আমাক বিভিন্ন ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰি থকাত সহায় কৰে আৰু বিভিন্ন ধৰণৰ ৰোগক আমাৰ শৰীৰত আহিব নিদিয়ে। ভিজাই থোৱা বুট যদি আমি খাওঁ, তেতিয়াহ'লে আমাৰ পেটৰ সমস্যাবিলাকো কিন্তু ভাল হয়। সেয়েহে আমি এই ভিজাই থোৱা বুট নিমখ আৰু আদাৰ সৈতে মিক্স কৰিও আমি খাব পাৰোঁ। তেতিয়া আমাৰ পেটৰ সমস্যাটো বহু পৰিমাণে ভাল হয়। ভিজাই থোৱা বুট খোৱাৰ পিছত আকৌ আমাৰ ডায়েবেটিছ থকা যিবিলাক ৰোগী আছে, সেই সকলোবিলাকৰ ডায়েবেটিছটো কণ্ট্ৰল হৈ থাকে। সেয়ে আমি ভিজাই থোৱা বুটটো খাবই লাগে, ডায়েবেটিছ পেচেণ্টসকলে খাবই লাগে। আৰু যদি আপোনাৰ শৰীৰটোৱে ভাগৰুৱা অনুভৱ কৰিছে, তেতিয়াহ'লে আপোনালোকে ভিজাই থোৱা বুটৰ লগত নিমখ আদা মিক্স কৰি আপুনি খাব পাৰে। তেতিয়াহ'লে আপোনালোকে ইনষ্টেণ্ট এনাৰ্জি এটা প্ৰডিউচ হ'ব দেহত, আৰু সেই এনাৰ্জিয়ে আপোনাক বহু সময়লৈকে কাম কৰি থাকিবলৈ সহায় কৰিব। খালী পেটত আপোনালোকে বুট খালে আৰু এটা ভাল হয়, শকত মানুহৰ বাবে বহুত ভাল হয়। আপোনালোকে সকলোৱে ডায়েট লিষ্টত বুট ৰাখিবই পাৰে। ৰাতিপুৱাৰ খাদ্যৰ সময়ত যদি আপোনালোকে ভাত খাব নিবিচাৰে, যদি ভাত নাখায়, তেতিয়াহ'লে আপোনালোকে বুট খাব পাৰে। বুট বইল কৰি আপোনালোকে নেমু চেপি আৰু নিমখ লৈ আপোনালোকে খাব পাৰে। তেতিয়া আপোনালোকৰ ৱেইটটো কণ্ট্ৰল হৈ থাকে। আৰু মই এনেদৰে খাবলৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকেও খাবলৈ ষ্টাৰ্ট কৰিব দেই।
শকত কমাবৰ বাবে আমি বুট খাব পাৰোঁ বুট খালে আমাৰ দেহটোৱে শক্তি পাই থাকে এনাৰ্জি পাই থাকে সেয়েহে আমি এই বুটক আমি ৰাতিপুৱা খালী পেটতে বুট খালে আমি বহু সময়লৈকে একো নোখোৱাকৈ থাকিব পাৰোঁ সেয়েহে আমি এই ডায়েট লিষ্টত আমি বুটটো থ'ব লাগে আৰু এণ্ড মোৰ ষ্টাৰ্ট গৈছে খাবলৈ চাওঁ কি হয় আৰু আপোনালোকেও যাতে ট্ৰাই কৰে যিবিলাক শকত মানুহ আছে ওজন কমাবৰ বাবে আপোনালোকে বুটটো নিজৰ ডায়েট লিষ্টত ৰাখিব পাৰে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাৰ সকলোকে ধন্যবাদ জনাইছোঁ